নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দেখাম মোৰ বাহঁতৰ ঘৰৰ ফুলৰ বাগানসমূহ। বলক দেখাওঁ। এয়া হৈছে আপুনি গম পায়নে পাৰিজাত ফুল। পাৰিজাত বহুত ৰহস্য এটি আছে, মই ভিডিঅ'ত আগবঢ়াই দিছোঁ, আপোনালোকে যদি নাজানে চাই ল'ব। এয়া ইনডোৰ প্লেণ্ট হয়। মই যিহেতু ইমান নাজানো গছবিলাকৰ নাম, যিহেতু আগতে আমাৰ ঘৰত আছিলে বহুত ফুল আছিলে, টাব ফুল মই ইমানেই আনিছোঁ। এইখিনিও ইনডোৰ প্লেণ্ট হয়, দেখিছেনে? ইমান বিশেষ মই নামবোৰ নাজানো বাৰু, সিহঁতে আনে আৰু সিহঁতে জানে বোলো। তো তাৰপিছত যেতিয়া ফুলবোৰ মৰহি গ'ল মানে তাৰপিছৰ পৰা আৰু মনে নোযোৱা হ'ল। আগতে তেতিয়া চেনেলো বনোৱা নাছিলোঁ মই, নহ'লে দিব পাৰিলোঁ। এইখিনি বাহিৰতে থৈ দিছে বাহঁতে। কিছুমান গছবিলাক যদিও মানে ভিতৰত থ'লে বেয়া হৈ যায়, সেইকাৰণে মাজে সময়ে বাহিৰত উলিয়াই দিব লাগে। চ' সেইকাৰণে উলিয়াই দিছে। কিন্তু সিহঁতৰ ঘৰলৈ গ'লে মানে বেয়া লাগে দেখি পেলাই আৰু। আমাৰ ঘৰতো আগতে এনেকৈ আছিলে, কিন্তু মৰহি যোৱাৰ পৰা মই ননায়ে হ'লোঁ আৰু। এইখিনিও দেখিছেনে? ইয়াৰে ভিতৰত কিছুমান ইনডোৰ আছে বাৰু, তথাপিও বাহিৰতে লাগিছে অকণমান ৰ'দ বতাহ বৰষুণ পাওক বুলি। চ' ভাল লাগে সিহঁতৰ ঘৰলৈ গ'লে মানে মই ফুলৰ ভিডিঅ' মানে সদায় বনাই বা ফুলৰ ওচৰত ৰৈ মানে মই সদায় ফটো মাৰিমেই, এনেকুৱা হৈ যায়। বায়ে ইমান ধুনীয়াকৈ মানে ট্ৰিটমেণ্ট লৈছে ফুলবিলাকৰ। যদি আপোনালোকে জানিব বিচাৰে যে ফুল গছ কেনেকৈ বচাই ৰাখিব পাৰি, মোক কমেণ্টত জনাব, মই আপোনালোকক গোটেইখিনি জনাই দিম।